হেল্ল' গাইজ, আশা কৰি সকলোৱে ভালে আছে। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ৰেড বাটনটো প্ৰেছ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে। মই তোমাক বহুত ভাল পাইছিলোঁ, কিন্তু তুমি মোৰ ভাল পোৱা বুজি পোৱা নাই আৰু বুজিব চেষ্টাও কৰা নাই। বুজি পাবা কিয়? তুমি মোক ভাল পাইছিলানে? যদি মোক অকণ ভাল পালা হয়, আজি মোক এনেকৈ কষ্ট নিদিলা হয়। মইতো তোমাক কষ্ট দিয়া নাছিলোঁ, কিন্তু মোৰ কিয় আজি কষ্ট পাব লগা হৈছে? সঁচাই কোৱাচোন, মোৰ কি ভুল আছিল? মই যে ইমান কষ্ট পাইছোঁ। মই মাথো তোমাক ভাল পাইছিলোঁ আৰু তোমাক লৈ সপোন দেখিছিলোঁ। এয়াই কি মোৰ ভুল? আজি মই তোমাক এটা কথা ক'ব বিচাৰোঁ। যদি কাৰোবাৰ সপোন পূৰণ কৰিব নোৱাৰা, তেতিয়াহ'লে কেতিয়াও সপোন নেদেখাবা। আৰু তুমিয়ে মোক সপোন দেখাইছিলা। এতিয়া তোমাৰ সপোনবোৰে মোক কন্দুৱায়।